নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি আপোনালোকৰ মাজলৈ আগবঢ়াব খুজিছোঁ বৃত্ত বা সাৰ্কল আমি বৃত্তৰ ওপৰৰ কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ যুগুত কৰিছোঁ আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন এটা বৃত্তত কেইটা কেন্দ্ৰ থাকে অপচন দিছে ক এটা দুটা তিনিটা আৰু চাৰিটা এটা বৃত্তত কেইটা কেন্দ্ৰ থাকে সুধিছে আৰু ইয়াৰ উত্তৰ এটা বৃত্তত এটা কেন্দ্ৰ থাকে এটা কেন্দ্ৰৰ দ্বাৰা এটা বৃত্ত অঁকা হয় বা সম্ভৱ নেক্সট প্ৰশ্ন এটা কেন্দ্ৰৰ মাজেৰে কিমান বৃত্ত অংকন কৰিব পাৰি অপচন ক দিছে এটা খ দিছে দুটা গ দিছে তিনিটা আৰু ঘ দিছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ ওপৰৰ এটাও নহয় এটা কেন্দ্ৰৰ দ্বাৰা অসংখ্য বৃত্ত আঁকিব পৰা যায় নেক্সট প্ৰশ্ন বৃত্ত এটাত কিমান ব্যাস অংকন কৰিব পাৰি বৃত্ত এটাত কিমান ব্যাস অংকন কৰিব পাৰি অপচন ক দিছে এটা খ দুই দুডাল মানে গ তিনিডাল আৰু ঘ অসংখ্য আৰু ইয়াৰ শুদ্ধ উত্তৰ এটা বৃত্তত অসংখ্য ব্যাস আঁকিব পাৰি নেক্সট প্ৰশ্ন বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা প্ৰান্তবিন্দু সংযোগী ৰেখাক কি বোলে বৃত্তৰ কেন্দ্ৰ আৰু যিকোনো মানে এটা বৃত্তৰ সংযোগী প্ৰান্তবিন্দু সংযোগী ৰেখা কি বোলে ইয়াৰ অপচনকেইটা আপুনি চাই লওক আৰু ইয়াৰ উত্তৰ হৈছে ব্যাসাৰ্ধ বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো প্ৰান্তবিন্দু লগ লাগে ব্যাসাৰ্ধ হয় নেক্সট প্ৰশ্ন বৃত্তৰ ভিতৰৰ দীৰ্ঘতম ৰেখাডালক কি বোলে বৃত্তৰ মানে প্ৰান্তবিন্দু সংযোগী দীৰ্ঘতম ৰেখাডালক কি বোলে সুধিছে অপচন জিয়া ব্যাস ব্যাসাৰ্ধ ৰশ্মি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্যাস মনত ৰাখিব এইটো ব্যাস নেক্সট প্ৰশ্ন অৰ্ধবৃত্তস্থ কোণ ডেছ সমকোণ অপচন ক এক খ দুই গ তিনি আৰু ঘ চাৰি শুদ্ধ উত্তৰ এক সমকোণ অৰ্ধবৃত্তস্থ কোণ এক সমকোণ নেক্সট প্ৰশ্ন বৃত্তৰ দীৰ্ঘতম জিয়াডালক কি বুলি কোৱা হয় জিয়া মানে বৃত্তৰ যিকোনো প্ৰান্তবিন্দু দুটা সংযোগী ৰেখাক জিয়া বোলে অপচন ক ব্যাসাৰ্ধ ব্যাস কৰ্ণ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰ ব্যাস ব্যাস বুলি কোৱা হয় নেক্সট প্ৰশ্ন ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাস এডালৰ আধাটোক কি বুলি কোৱা হয় ব্যাসাৰ্ধ খ ব্যাস গ ৰেখাখণ্ড খ ৰেখা আৰু ইয়াৰে শুদ্ধ উত্তৰ ব্যাসৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয় নেক্সট প্ৰশ্ন এটা বৃত্তৰ পৰিধি কিমান হ'ব যদিহে ব্যাসাৰ্ধ r হয় অপচন ক দিছে 360 ডিগ্ৰী খ 7/22 পূৰণ r মানে ব্যাসাৰ্ধ গ 180 ডিগ্ৰী আৰু খ ওপৰৰ এটাও নহয় এটা বৃত্তৰ পৰিধি আপোনালোকে এইটো জানে টুৱাইচ পাই r ইয়াৰে পাই মানটো 7/22 আৰু rটো ব্যাসাৰ্ধ নেক্সট প্ৰশ্ন এটা বৃত্তত কিমান স্পৰ্শক অংকন কৰিব পাৰি এটা বৃত্তত এটা অপচন দিছে ক অলেখ খ 3 গ 2 1 এই দুটা অপচন দিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ এটা বৃত্তত অলেখ স্পৰ্শক আঁকিব পাৰি বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক যাতে আমি দিয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায় আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ লগত আমাৰ চেনেলটোৰ লিংকটো শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম